আমি কয়াকুজিয়ালৈ চাব না 25 টকা লাগে ভিতৰত মানে টিকেট কাটিব লাগিব মানুহ কৈ আছে লাগিছে এইটো টকা দিব লাগে আড়াইটা হল কি কব এটা ৰেষ্টুৰেণ্ট খেলাৰ পিছে পিছে মাল লৈ এতিয়া জবৰদস্ত খাম আৰু এনজয় পিছফালে সদস্য পিকনিক দেখা আৰু আমাৰ এই হেৰিখিনি আহি আছে পিকনিকের পার্টিখিনি এই দোকান মানে পিকনিক খাবলৈ আহিছে স্কুলৰ পৰা আহিছে বিভিন্ন স্কুলৰ পৰা আহিছে আৰু মানুহ আহি আছে এতিয়ালৈকে এই যে আমাৰ ঠেলা আহিল সব যিখিনি আছে বস্তুখিনি ভিউ কেনেকুৱা লাগিছে চাওক আৰু কেনেকুৱা লাগে জনাব কমেণ্ট বক্সত তো আজি ইয়াত আহি বহুত ভাল লাগিছে ইমাৰ এইটো মালটো পেকেটিং হৈ আছে স্যান্ডউইচ হৈছে না স্যান্ডউইচ আইটো হল হেৰি জেলি আছে আৰু এই যে ব্ৰেড আন্ডা আৰু কি আছে আৰু ফালে আমি নাখায় বোধ নেকি এই কিবা চাকুটি আছে কিমান আহিছ ওপৰৰ পৰা ভিউ চাওক নৌকাত কিবা তিনবার উঠিলাম নিয়ে যাই একটা মারি মাংস কেতিয়াৰ পৰা বনায় আপুনি মই যেতিয়া পাৰি জানো তেতিয়া পাৰি বনাওঁ এই যে হৈ আছে আমি অলপ পিছত দিম আৰু মাংস আৰু এইটো আমাৰ টেঙেৰিটা হৈছে টেঙেৰিটো হৈ গ'ল এটা পিঁয়াজ দিয়ক আৰু ভাতাত হৈ গৈছে অলৰেডি এইটো মাংস মাংসটো এইটো সোণাত ভৰোৱা আছে বৰ্তমান এতিয়া হৈ যাব দে ফাইনালি আমাৰ মাংসটো কাঢ়াই দিলে মানে নেক্সট ভিডিঅ'লৈ আপোনালোকৰ মাজত আকৌ লগ পাম এই সৰু টেঙে ঘৰত যাব লাগছোন ধন্যবাদ বহুত আহি ভাল লাগছে এনজয় কৰিলোঁ ভাল লাগছে অহা বছৰ ভালে ভালে থাকিলে যদি ভগৱানে যদি ভালে ৰাখে আৰু আহিম আকৌ এবাৰ অসমীয়াত লগ পাম তো বাই বাই ভণ্টি আৰু এই যে ভাগিনা পিকনিক খোৱা শেষ
ঐ বেলুন নাই কিয় ভাগিনা তই আমি এতিয়া ঘৰলৈ যাব ওলালোঁ এই কেনেকুৱা লাগিছে একদম মজা লাগছে আৰু কি কিনি খালো আজি হাঁহ খালো মাছ খালো